নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান এষ্ট্ৰ বাস্তু তথা ৰাশিফল মন্দিৰৰ ভিডিঅ' আলোচনা কৰোঁ বৰং তেন্তে আজি জানি লওঁ কোনকেইটা ৰাশিৰ ভাগ্য খুলিব আহিব লগা এইকেইটা দিনত অৰ্থাৎ 30 ছেপ্টেম্বৰলৈ আৰু তেওঁলোকৰ ভাগ্যফলনো কেনেকুৱা হ'ব আৰু তাৰ লগতে জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ আহক এতিয়া মূল ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ বন্ধু-বান্ধৱীসকল 30 ছেপ্টেম্বৰলৈ কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খোল খোৱা দেখা যাব চাকৰি ব্যৱসায় উন্নত হ'ব আৰ্থিক অৱস্থা মজবুত হ'ব স্বাস্থ্য আদি উন্নত হ'ব দাম্পত্য প্ৰেম প্ৰণয় সকলোতে শুভ হ'ব প্ৰেমিক প্ৰেমিকাৰ যথেষ্ট মৰম মিলাপ্ৰীতি বাঢ়িব সেইদৰে দাম্পত্য জীৱনত থকাসকলৰ জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব পৰিয়ালত সুখ শান্তি ঐক্য থাকিব পৰিয়ালত পজিটিভিটি থাকিব মনৰ ইচ্ছা পূৰণ হ'ব সদস্যৰ মনত মিলাপ্ৰীতিৰ ভাৱ থাকিব যি কামত হাত দিব তাতে সফল হ'ব পাৰিব চাবলৈ গ'লে দশ দিশে তেওঁলোকে উন্নতি লাভ কৰিব এই বিষয়ে ভাগ্যজলী উঠা ৰাশিকেইটা হৈছে কৰ্কট মিথুন মীন আৰু বৃশ্চিক ৰাশি বন্ধু-বান্ধৱীসকল আশা কৰোঁ ভিডিঅ'টো নিশ্চয় ভাল লাগিল যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় যদি ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ।